Hello everyone, welcome back to my channel. So আজি মই আপোনালোকক লৈ যাম এখন ঠাইলৈ আৰু সেই ঠাইখন দেখি চাগে আপোনালোকৰো মন যাব যে সঁচাই নৰ্থ ইষ্টখন ইমান বেছি ধুনীয়া আৰু ইয়াতে চাব লগা বহুত বেছি আমাৰ ঠাই আছে। আমি বাহিৰলৈ যোৱাৰ চিন্তা কৰি থাকোঁ, কিন্তু নিজৰ ঠাইখনতে ইমান বেছি ধুনীয়া ধুনীয়া মানে কি পৰিৱেশ, ধুনীয়া ধুনীয়া মানে এডভেঞ্চাৰ্ছবিলাক আছে যিবিলাক আমি গমকে নাপাওঁ। তো আজি মই আপোনালোকক লৈ যাম তেনেকুৱা এঠাইলৈ। তো মোৰ লগত ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া বৰ্তমান মই আছোঁ গেংটকত। তো গেংটকত মই দেখাই আছোঁ যে আমি যিটো কটেজত আছিলোঁ, লজত আছিলোঁ, তাৰ পৰা মোৰ গেংটকৰ বাহিৰৰ ছাইডৰ যিটো ভিউ সেইটো দেখাইছোঁ। তাতে এখন মিনি ষ্টেডিয়াম আছে। এভৰি মৰ্ণিং আমি যিকেইদিন আছিলোঁ প্ৰত্যেক দিনাখন ৰাতিপুৱা সেই ষ্টেডিয়ামখনত গোটেইবোৰে ল'ৰা ছোৱালীৰে ফুল হৈ থাকে, এক্সাৰচাইজ পূৰা সিহঁতে কৰে। তো এয়া অকণমান আমি যিহেতু দিনটো এক্সপ্ল'ৰ কৰিম, তো তাত যাবৰ কাৰণে ৰেডি হৈ আছোঁ। তো যিখিনি লাগে, তাত ইমান বেছি ঠাণ্ডা যে আপুনি মানে কি আমাৰ ৱেডাৰটো বেলেগ, ইয়াৰে তাৰে ৱেডাৰটোও বেলেগ হয়। তো তেনেকৈ অকণমান মানে কি বেছি ড্ৰাই ক্ৰীম তেনেকৈ ইউজ কৰিব নোৱাৰি তাত। আমাৰ যিটো ছালটো শুকাই যোৱাৰ নিচিনা হয় মইশ্চাৰটো, তো অকণমান অইলি তেনেকৈ মেকআপ কৰি বা অকণমান নিজকে সজাই পৰাই লৈছোঁ। লৈ পিনে আমাৰ গাড়ী বাহিৰত ৱেইট কৰি আছে। তো ড্ৰেছ পাতি কৰি আমি গোটেইকেইজনে চাৰিওজনে তেনেকৈ ওলাই গৈছোঁ। এতিয়া মুখখনো মই দেখাই দিছোঁ বাৰু। এইকেইদিন থাকিয়ে বহুত ভাল লাগিছিলে। আৰু এতিয়া আমি য'ত যাম সেয়া হৈছে তাতে যোৱা ৰাস্তাটো। তো খুব বেছি আৰু তেনেকৈ মানে কি বাহিৰৰ ফটো বা তেনেকুৱা লোৱা হোৱা নাই। আমি সেই জেগাটোলৈ যাবৰ কাৰণে মোৰ দেন 3 hours মানে গাড়ীত উঠিব লগা হৈছিলে। তো এনেকৈ মানে ৰাস্তাবোৰ ইমান ধুনীয়া ধুনীয়া আৰু প্লাছ তাতে যিখিনি পৰিৱেশ আৰু আপুনি কি বুলি ক'ম, গ্ৰীনেৰে মানে ভৰা। তাত আপুনি বেলেগ একোৱেই নাপায়, মানে গ্ৰীণ তাত পানী গ্ৰীণ এনেকুৱা হৈ গৈছিলে। আৰু শেষত মানে আমাৰ এনেকুৱা লাগি গৈছিলে আৰু ইয়াতে চাগে কোনো প্ৰদূষণ চাগে নহয়, প্ৰদূষণ বোলা বস্তুটোৱেই নাই তাত। আৰু ইমান ক্লিন জেগাত সেইখিনি। আৰু এতিয়া আমি মানে কি 22,000 ফিট ওপৰত আছোঁ বৰ্তমান। তো তলৰ ফালে চালেতো একোৱেই আপুনি দেখা নাপাব, কিন্তু মই দেখাই গৈ আছোঁ আপোনাক ৰাস্তাটো। এনেকুৱা কাৰ্ভ ৰাস্তা হয় মানে, কিন্তু ইমান এক্সপাৰ্ট ড্ৰাইভাৰবিলাক খুব কম এজৰ পৰাই তেওঁলোকে তাত গাড়ী চলায়। তো আমাৰ নিচিনা মানুহে মানে কি টাৰ্ণ ল'লে কিজানি আহি থকা সন্মুখৰ গাড়ীখনৰ লগত খুন্দাই লাগে। তো তেনেকুৱা লাগি যায়। এইটো ৰাস্তা আপোনালোকে দেখিছেনে? এইটো মানে লেণ্ডশ্লাইডিং হৈ পেলাই ৰাস্তাটো ভাঙি গৈছিলে। আৰু যোনপিনে ভাঙি যায় সেইপিনে পানীৰ মানে সোঁতটো বৈ আহে, তাত নিজৰা সৃষ্টি হয়। তো তেওঁ কৈছে যে এইকেইদিন যিহেতু বৰষুণৰ বতৰ, তো এনেকৈ লেণ্ডশ্লাইডটো প্ৰায় হয়েই। তো মনচুন ৱেডাৰত হিল এৰিয়াটো ভিজিট কৰাটো এৰিবই লাগে প্ৰায়। তো আমি য'ত আছিলোঁ, তো এইটো হৈছে আমাৰ ৰুমটো। তাতে প্ৰত্যেকটো হোটেলতে ৰুমতে দুখন বেড থাকে, ডাবল বেড থাকে, এখন ছিংগল আৰু এখন ডাবল। তাৰপিছত মই আৰু ইমান বেছি ধুনীয়া মানে বাথৰুম চ' ক্লিন, ইমান বেছি ধুনীয়া। তাত প্ৰত্যেকটো বাথৰুমতে ওপৰত আপুনি গিজাৰটো দেখিবই, কাৰণ তাত আপুনি গৰম অনুভৱটো একদম নকৰে। তো পানীও ঠাণ্ডা মানে সেয়া কৰিব লাগে। আমি গৰম পানীয়ে ইউজ কৰিছিলোঁ। এতিয়া আমি গৈ আছোঁ মেইন জেগাটোলৈ। তো আপুনি এই পাহাৰকেইখন দেখিছেনে? তাত না আপুনি ডাঙৰ গছ দেখিব, না কিবা দেখিব, গ্ৰীণ কমপ্লিটলি এটা বেলেগ পাৰ্ট হয়। তো গেংটকৰ পৰা আহি পেলাই আমি পালোঁ ছিকিম। তো এইবিলাক পাহাৰ যে দেখিছে, অকল শিল বালি আৰু সৰু সৰু মানে কি হয় ঘাঁহৰ নিচিনা তেনেকুৱা সৰু মানে স্মল প্লাণ্টছ আপোনালোকে পাব। তাতে মানে কেনেকুৱা লাগিব আপুনি দূৰৰ পৰা দেখিলে জানো মেঘখিনিয়ে পাহাৰখনত সোমাইহে গৈছে। অকণমান টাইমৰ কাৰণে গোটেই বগা হৈ যায়, আকৌ অকণমান টাইমৰ কাৰণে গোটেই মানে কি ডাৱৰ মানে মেঘটো আঁতৰি যায় তেনেকুৱা। আমি ইয়ালৈ আহিবলৈ অকণমান নিজকে ইমান ঠাণ্ডা লাগিছিলে। তো এখন সৰু হোটেল মানে তাতে সেনেকৈ হোটেল নাপায়, একদম কমেই হয়, ৰেয়াৰ হয় তাত মানে কি তেওঁলোকে এনেকৈ অকণমান দোকান এখন দিয়াৰ নিচিনা, তাতে গোটেইখিনিয়ে পায় তাত
তো আমাৰ ইয়াতে যদি মেগীটো 10 টকাৰ হয়, তাতে মানে 50 ৰুপিজ আপুনি দিব লাগিব। বনাই দিলে এক্সট্ৰা এটা মানে কি চাৰ্জ তেওঁলোকে লৈ লয়। তো তাত মানে কি গৰম পানী ইউজ কৰিব লাগে। আমি যি ৱেডাৰৰ পৰা গৈছিলোঁ, তো একদম অপজিট হয় তাতে। তো তেওঁলোকে ধুনীয়াকৈ ছাৰ্ভিচ দিলে আৰু ব্যৱহাৰ পাতি খুব বেছি ধুনীয়া। তাতে আমি এইটো যে হাত মোজাটো দেখিছে, ইয়াৰ পৰা ঘৰৰ পৰা লৈ যোৱা নাছিলোঁ, ভাবিছিলোঁ ইমান বেছি ঠাণ্ডা নাপাম তাত। তো তাত গৈ পিনে আমি হেণ্ড গ্ল'ভছ, তাৰ পৰা মানে টুপি, তাৰ শ্বল, এনেকৈ বহুতখিনি কিনিব লগা হৈছিলে ডাবল দামত। ডাবল দাম কেনেকুৱা হ'ল, তাত এনেও বস্তুবিলাকৰ দাম বেছি, কাৰণ তেওঁলোকৰ মানে নিয়াৰত ওচৰে পাঁজৰে তেনেকুৱা ষ্টক থকা মানে কি একো ডাঙৰ মাৰ্কেট নাই। তেওঁলোকে বাহিৰৰ পৰা নিব লাগে, সেইটো কাৰণে ডাঙৰ মানে কি দামটো বেছিকৈ লয়। এয়া যে মই হাতটো বাই দি আছোঁ, এই সেইপিনে মানে দেখিছে নহয়, তেওঁলোকৰ দোকানখনৰ পৰা আমি বহুত টাইম 1 ঘণ্টামান তাতে ষ্টে' কৰিছিলোঁ। কৰি পেলাই মেগী খাই বা বস্তু বাহিনী কিনি পেলাই সেনেকৈ আমি আহিলোঁ। তো তেওঁলোকে জাষ্ট দোকানখন তাত দিয়ে, কিন্তু তেওঁলোকৰ ঘৰ আকৌ এইখন পাহাৰতহে। তো সেইখিনিতে তেওঁলোকে খোজকাঢ়ি আহে। খোজকাঢ়ি মানে তাতে কাম কৰা যিবিলাক ট্ৰাক আছে, ট্ৰাকবিলাকত তেওঁলোকে উঠি আহে। আহি পেলাই আকৌ কেতিয়াবা আৰ্মি কেম্পৰ মানে গাড়ীবিলাকতো তেওঁলোকে পিছফালে উঠি আহে, এনেকৈ ড্ৰপ কৰাই দিয়ে আৰু। খুব বেছি ব্যৱহাৰ পাতি ভাল পালোঁ তাত। তো এয়া মানে দেখিবই ভাল লাগে। কিন্তু তাত যোৱাৰ আগতে আমাক এটা মানে ৱাৰ্ণিং দিছিলে যে এইটো মই পিছফালৰ পৰা মই কৈ আছোঁ বাৰু, পিছফালৰ পৰা ৰেকৰ্ড কৰিছোঁ। তাত মানে কি মেইন জেগাটো পাওঁতে আমাৰ গাবিলাক ইমান বেছি ভাগৰুৱা হৈ গৈছিলে, আৰু ৰাস্তাটো কনষ্ট্ৰাকশ্যন হৈ আছিলে কাৰণে মানে অকণমান গাঁত বা এনেকৈ স্মুথ আমি পোৱা নাছিলোঁ। তো গাড়ীত খুন্দা খাই গোটেইবিলাকৰে গাবিলাক মানে থেতেলা হোৱাৰ নিচিনা হৈ গৈছে। এইটো পিছফালৰ পৰা মই ৰেকৰ্ড কৰিছিলোঁ। তো আমাক তাত যোৱাৰ আগতে এটা ৱাৰ্ণিং দিছিলে যে মানে তাতে মিনিমাম 10 to 15 মিনিটছে আমি থাকিব পাৰিম, তাৰপিছত আমি তাৰ পৰা গুচি আহিব লাগিব। ইয়াৰ কাৰণটো মই কৈ আছোঁ বাৰু। এই যে আপোনালোকে মানুহবিলাক দেখিছে, এইটো আৰ্মি হয়, তাতে মানে কি কেম্প আছে, আৰু ঠাইতে কেম্পবিলাক আছে, যিহেতু এইটো বৰ্ডাৰ লাইন হয়। তো মানে তাত ৱাৰ্ণিংটো কিয় দিছিলে সেইটো কৈ আছোঁ। মানে কি যিটো জেগাত আমি গৈ আছোঁ, আপোনালোকে দেখিছে যে ইয়াতে গছ গছনি একোৱেই নাই। তো নাথাকিলে ডেফিনেটলি অক্সিজেন লেভেলটো খুব কম ইয়াতে, আৰু খুব বেছি ঠাণ্ডা। তো অক্সিজেন যদি কাৰোবাৰ ব্ৰিডিঙৰ প্ৰব্লেম হয়, কিবা হয়, তো তাৰ পৰা মানে কি আমাৰ মানে কি বিপদতো পৰিব পাৰোঁ আমি। যিবিলাক টুৰিষ্ট আহে, তো সকলোকে এইটো ৱাৰ্ণিং তেওঁলোকে দি দিয়ে যে মিনিমাম 10 to 15 মিনিটছ তাতে ষ্টে' কৰিব পাৰিব, তাৰ পৰাতো আহিবই লাগিব আৰু তেনেকুৱা। তো দেখি আছে আপোনালোকে, ধুনীয়া মানে এটা পৰিৱেশ, ধুনীয়াও লাগে, আৰু প্লাছ মানে কেনেকুৱা হয়, খুব দুৰ্গমো হয়। এটা জেগা চাবৰ কাৰণে 3 ঘণ্টা 4 ঘণ্টা গাড়ীত উঠিব লাগে। তো এয়া গৈ আছে, এইবিলাক আমাৰ গোটেইখিনি, আমি টোটেল মানে কি 9জন গৈছিলোঁ তাত। দেখিছেনে, এতিয়াতো গ্ৰীণো নাই, অকল শিল আৰু বালি আৰু মাটি। তো গৈ আমি মেইন ঠাইটো পাই গ'লোঁ। এইটো হৈছে হায়েষ্ট লেক, গুৰুডুংমা লেক, য'ত আমি গৈছোঁ। এতিয়া নামটো মই আপোনালোকক ক'লোঁ, গুৰুডুংমা লেক। ইয়াতে যোৱাৰ পিছত, গাড়ীৰ পৰা নমাৰ পিছত আমাৰ যিটো স্কিন মানে কোনোবাই চিকুটি দিলে যেনেকুৱা এটা মানে সেয়া হয়, সেই তেনেকুৱা ফিল হৈ গৈছিলে ঠাণ্ডাৰ কাৰণে মানে। তো একদম ইমান স্পীডৰ বতাহ, তাৰপিছত ঠাণ্ডা, তাৰপিছত অক্সিজেন, মানে এইবিলাক দেখিছেনে, গোটেই বৰফ, পানীবিলাক পূৰা জমি গৈছে, এইটো বৰফ হয়। আৰু ইয়াৰে কাষত থিয় হৈ আপুনি থাকিব নোৱাৰে। আমাৰ মানে উশাহ লোৱাটো প্ৰব্লেম হৈ গৈছিলে, বিশেষকৈ মোৰ মানে ঠাণ্ডাৰ কাৰণে বা এনেকুৱা কিবা বেলেগৰ কাৰণে। এওঁক দেখি পেলাই গম পাইছে, তেওঁ মানে ঠাণ্ডাতে হাতখন পূৰা মোহাৰি আছে, একদম গৰম ৱাৰ্ম আপ কৰি আছে। তো দেখাইও দি আছে যে এইপিনে চোৱা, তাত এইটো কি আছে এনেকৈ। মানে ভালকৈ থিয় হৈ ফটো এটা উঠিব নোৱাৰিলোঁ আমি এনেকৈ, মানে চকু মুজি দিব লাগে, উশাহ মানে ঘন হৈ গৈছে। তথাপিতো কেপচাৰ যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ এনেকৈ। তাৰপৰা অকণমান ভিউটো দেখালোঁ এনেকুৱাকৈ আৰু গোটেইখিনি। এই পিছফালে এটা মন্দিৰ আছে তেওঁলোকৰ, সেই মন্দিৰটোত এবাৰ চাব গৈছোঁ। তেনেকৈ মোবাইল তেওঁলোকে ভিতৰত নিব নিদিয়ে। তো
তো তথাপিতো যিখিনি পাৰোঁ সেইখিনি কেপচাৰ কৰিলোঁ আৰু বতাহত মানে নাজল নাথল অৱস্থা হৈ গৈছিলে আমাৰ মানে তাৰ পৰা ড্ৰাইভাৰজনে ক'লে আপোনালোকে সোনকালে ইয়াৰ পৰা ব'লক কাৰণ ৰিচেণ্টলি এটা ইনচিডেণ্ট হৈ গৈছিলে তাত ব্ৰিডিঙৰ প্ৰব্লেম হৈ পেলাই নিউলি মেৰিড কাপল এটাৰ মানে ৱাইফটোৰ ডেথ হৈ গৈছিলে। এয়া আমাৰ লগত যোৱা মানে কি আমাৰ পেহী ল'ৰা আৰু ছোৱালী মানে বোৱাৰী, তো তেওঁলোকে ফটো উঠাই আছে। তো গোটেই চাই মেলি পেলাই আকৌ আমি আমাৰ ঠাইলৈ আহিলোঁ। তো আহি মানে অকণমান ভাল লাগিছে আৰু মানে যিটো ঠাণ্ডা ফিল কৰিছোঁ, মূৰৰ বিষ হৈ গৈছিলে সেই ঠাণ্ডাত। তো এনেকৈ ৰিটাৰ্ণ ৱেটো অকণমান শ্বেয়াৰ কৰিলোঁ, ভিডিঅ' কৰিলোঁ। তাৰ পৰা আমি গৈ কেনে আৰু এদিন তাতে ষ্টে কৰিছোঁ, য'ত আমি য়ুংথাং লেক নেক্সট ডে আমাৰ আছিলে প্লেনত। তো য়ুংথাং লেক আমি নেক্সট ডে চাব যাম। তো এইখিনি চাই আকৌ 3-4 ঘণ্টা গাড়ীত উঠি পেলাই আকৌ আমি হোটেলত যাব লাগিব, তাতে ৰেষ্ট কৰি পেলাই গধূলি আৰু আমাৰ ক'তো যোৱা নহয়। ৰেষ্ট কৰি পেলাই আমি আকৌ নেক্সট দিনা য়ুংথাং লেকলৈ জাৰ্ণি কৰিছোঁ। আৰু য়ুংথাং লেকৰ জাৰ্ণিটো আপোনালোকক দেখাম, কিন্তু এনেকুৱা লাগিছে মানে জীৱনত যিমানখিনি গাড়ীত উঠা নাছিলোঁ একেবাৰে উঠি লৈছোঁ আৰু চাই কেনে পালে জনাম।